Assalamualaikum, Namaskar, hello everyone, welcome back to my channel SC Food Recipe. আপোনালোকক স্বাগতম জনালো। আজি মই এটা নতুন ৰেচিপি লৈ আহিছো আলু পৰঠা। এতিয়া বলক মই ভিডিওটা আৰম্ভ কৰো। পৰঠাৰ কাৰণে কি লৈছো আলু 1.5 মান আলু টুকুৰা লৈছো। কেঁচা জলকীয়া কাটি লৈছো, সৰু সৰু কাট কৰি লৈছো। এটা পিয়াজ সৰু সৰু কাট কৰি লৈছো আৰু লৈছো এটা কণী। আৰু আলুখিনি মই ৰাতি বইল কৰি এনে ফ্ৰিজত থৈ দিছো, সেইকাৰণে কালাৰ বিলাক এনে হৈছে। একো কথা নাই, হৈ যাব। আৰু কণীটোৰ মই কেৱল ভিতৰৰ যিখিনি কুসুম আছে সেইখিনি লম, বাকিৰ ওপৰৰ ফালে বগা ছালবিলাক নলম। তেতিয়া বলক মই ভিডিওটো আৰম্ভ কৰো। কুসুমখন ললো, আলুৰ লগত মিক্স কৰাই সববিলাক উপকৰণ ইয়াত এড কৰি দিম মই। বাকিবিলাক উপকৰণ হলুদ গুড়া, জিৰা গুড়া, ৰেড চিলি, ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা এড কৰি দিম, 1 চিমটি পৰিমাণ। এতিয়া নিমখ এড কৰি দিম, নিমখ নিজৰ স্বাদ অনুসাৰে নিব পাৰে। এতিয়া সববিলাক উপকৰণ ভালদৰে মিক্স কৰিম। এতিয়া মোৰ আলুখিনি মেশ কৰা হৈ গ'ল। এতিয়া কণীৰ কুসুমটো এতিয়া মিক্স কৰাই দিম। এতিয়া সববিলাক উপকৰণ লম। এতিয়া এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া মই আটা ইয়াত এড কৰি দিম। অলপ অলপকৈ দি মিক্স কৰিব লাগিব। ইয়াত এতিয়া মই মাষ্টাৰ্ড অইল এড কৰি দিম। অইল কিন্তু মাষ্টাৰ্ড অইল এড কৰি দিলে টেষ্টটো বেলেগ হ'ব আৰু বহুত ধুনীয়া হয়, খাবলৈ মজা হয়। সেইকাৰণে মাষ্টাৰ্ড অইল এড কৰি দিলোঁ। এনেকৈ ঘৰত বনাই খাবাচোন কেনেকুৱা লাগে। আলু পৰঠা বনোৱাত কিন্তু কণীৰ কুসুমটো দিয়া নাই, কিন্তু মই এড কৰি দিছোঁ। টেষ্টটো বেলেগ হৈ যাব, সেইকাৰণে মই কণীৰ কুসুমটো এড কৰি দিলোঁ। এতিয়া ভালদৰে এইখিনি মিক্স কৰিব লাগিব। আৰু এটা কথা মন কৰিব, ইয়াত কিন্তু পানী এড কৰিব দিব নালাগে। পানী এড কৰিবই নালাগে। আলু পৰঠাত পানী নিদিয়াকৈ হৈ যায়। এতিয়া এইখিনি বেটাৰখিনি শুকান হৈ গৈছে, সেইকাৰণে আকৌ অলপমান অইল এড কৰি দিম। আৰু এটা কথা মন কৰিব, পানী নিদিয়াকৈ অইল দিব পাৰে। পানী নিদিয়াকৈ আলু পৰঠাত পানী নিদিয়ে। বেটাৰটা যদি শুকান হৈছে তেতিয়াহ'লে অইল অলপমান বেছিকৈ এড কৰিব পাৰে। এতিয়া এইখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকনটো লগাই দিম, যাতে ভালদৰে মিক্স হৈ যায়। এনেকৈ থৈ দিম ঢাকনটো লগাই। এতিয়া চাওক, বেটাৰটো কিন্তু বহুত কোমল হৈছে। এয়া চাওক, এতিয়া এইখিনি মই ভাগ কৰি ল'ম, টুকুৰা কৰি। এতিয়া এইখিনি যিখনত বইল কৰিব, যিখনত সানিব, এইখিনি অলপমান আটা দি ইয়াখনত এনেকৈ আকৌ অলপমান ভালদৰে মিক্স কৰি ল'ব। এতিয়া চাওক, এইখন মোৰ হৈ গ'ল। এতিয়া 2 নম্বৰ পিচটোত এনেকৈ ভালদৰে সানি ল'ব লাগিব, নহ'লে কিন্তু যেতিয়া আপুনি গোল কৰিব তেতিয়া ফাটি যাব পাৰে। সেইকাৰণে ভালদৰে এনেকৈ সানি ল'ব লাগিব। এনেকৈ অলপ অলপকৈ আটা দি এনেকৈ ভালদৰে সানি ল'ব লাগিব।
এতিয়া এইখন মোৰ লাষ্টৰখিনি 3খন হৈছে লাহে লাহেকৈ ডলিব ভালদৰে নহ'লে কিন্তু কোনোবা ঠাই পাতল হ'ব কোনোবা ঠাই মোটা হৈ যাব এতিয়া মোৰ বলাখিনি কমপ্লিট হৈ গ'ল 3টামান হৈছে ইফালে মই পেনখন এনেকৈ অলপমান গৰমত দি দিছোঁ এতিয়া মই পেনখনত এনেকৈ দি দিম আৰু এটা কথা মন কৰিব আলু পৰঠাখিনি যেতিয়া আপুনি ফ্ৰাই কৰিব তেতিয়া পেনখন যাতে নন ষ্টিক হয় তেতিয়া আপোনাৰ সুবিধা হ'ব আৰু গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত দি বা লো ফ্লেমত দি ফ্ৰাই কৰি ল'ব তেতিয়া আলুখিনি ভিতৰৰ ফালে ভালদৰে হৈ যাব আলু পৰঠাখিনি অলপমান সময় দি ফ্ৰাই কৰিব নহ'লে ভালদৰে যদি হাই ফ্লেমত দি ফ্ৰাই কৰি লয় তেতিয়া ভিতৰৰ ফালে কেঁচা থাকিব আৰু পুৰি যাব সেইকাৰণে মিডিয়াম বা লো ফ্লেমত দি ফ্ৰাই কৰিলে ভাল এয়া চাওক মইতো লো ফ্লেমত দি ফ্ৰাই কৰি আছোঁ আৰু এনেকৈ হাতৰ সহায়ত ঘূৰাই ঘূৰাই ল'ব এতিয়া যিখিনি সময়ত দেখিছে যে আধা হৈ গৈছে এতিয়া মই অইল এড কৰি দিম মাষ্টাৰ্ড অইল লাহেকৈ দিব লাগিব তাৰপিছত এনেকৈ দিব তেতিয়া ফুলি উঠিব পৰঠাখিনি এতিয়া চাওক বহুত ধুনীয়া হৈছে আৰু মই উলট পালট কৰি দিলোঁ এতিয়া এইখিনি হৈ গৈছে এতিয়া মই অলপমান ওপৰৰ ফালে আমুল বাটাৰ অলপমান এড কৰি দিম তেতিয়া আৰু খাবলৈ আৰু টেষ্টি হ'ব এতিয়া মই উঠাই ল'ম এতিয়া মই 2 নম্বৰ পৰঠাখিনি দি দিলোঁ এতিয়া মই অইল এড কৰি দিম অইল দিয়াৰ লগে লগে কিন্তু ফুলি উঠিব অইলখিনি দিব লাগিব যেতিয়া আধা হৈ যায় তেতিয়া অইলখিনি এড কৰি দিব এতিয়া মই এইখিনিত অলপমান ওপৰৰ ফালে বাটাৰ এড কৰি দিম এতিয়া এইখিনি নমাই দিম তাৰপিছত লাষ্টৰখন আছে লাষ্টৰখনে তেতিয়া মই অইল এড কৰি দিম এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এইখিনি মোৰ বনোৱা হৈ গ'ল এতিয়া মই নমাই দিম এতিয়া চাওক
এতিয়া মোৰ হৈ গ'ল পৰঠাখিনি বনোৱা 3টামান হৈছে আমি 3জন মানুহ 3টামান হৈ গ'ল এইখিনি আপুনি সসৰ লগত খাব পাৰে আৰু পনীৰ ফ্ৰাই কৰি খাব পাৰে এয়া চাওক বহুত ধুনীয়া হৈছে এনেকৈ এবাৰ বনাই খাওক আৰু কুসুমটো কণীৰ কুসুমটো দিয়াৰ কাৰণে কিন্তু বেলেগ এটা টেষ্ট আহিব এনেকৈ এবাৰ বনাই খাওক কেনে লাগে আৰু যদি মোৰ ভিডিওটো ভাল লাগে তেনে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব না পাৰিব তেতিয়া আজিলৈ ইমানেতে মোৰ ভিডিওটো সামৰণি মাৰিছো আকৌ লগ পাম নেক্সট এটা ভিডিওত বহুত ধুনীয়া হৈছে এনেকৈ এবাৰ বনাই খাওক ঘৰত কেনে লাগে আৰু মোৰ ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব তেতিয়া আজিলৈ ইমানতে মোৰ ভিডিওটো সামৰণি মাৰিছো আকৌ লগ পাম নেক্সট এটা ভিডিওত গাইস মাইনা খাই আছে পৰঠাবিলাক কিন্তু বহুত ধুনীয়া হৈছে এয়া চাওক বহুত ক্ৰিস্পি হৈছে আৰু খাবলৈ মজা আছে এয়া চাওক মাইনা খাই আছে